এইটো হ'ল ফৰবজৰা মডেল হস্পিটেল। এইটো 2016 চনত স্থাপন হৈছে। হয় হয়, আগষ্টৰ এইখন মাছত। হস্পিটেলত আমি দেখিছোঁ যে এইখন হস্পিটেলত কিন্তু পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক নাই বা চিকিৎসা সেৱাও নাই তেনেকুৱা ধৰণৰ, কি ক'ব এই ক্ষেত্ৰত? এইটো মানে আমাৰ ইয়াৰ লোকেল এই হেৰিটো ষ্টাফবিলাক যিটো মানে থাকে সিহঁতে মানে ভালকৈ নাথাকে, এইটো কাৰণে আৰু প্ৰব্লেমটো হৈ যায়, অসুবিধা হৈ যায় আৰু। ডক্টৰ দুজন যদি আছে কিন্তু এজন আহে এজন নাহে, কিন্তু আমি ইয়াৰ আগতে আহিছিলোঁ আহি পোৱা নাই, আপোনালোকে কি ক'ব এই ক্ষেত্ৰত? এইটো আজি মই জনামতত বোকাৰ হৈ আছে বুলি শুনিলোঁ আৰু। ইয়াৰ আগতে হৈছিল চেম কথাই কৈছে, বেমাৰ আছিলে বুলি কৈছে, মানে নাহে নেকি আচলতে? এইটোতো আহে, দুজনে আহে নেকি? হয় আহে। অঁ, কিন্তু চিকিৎসাৰ সেৱাৰ ক্ষেত্ৰত কিন্তু আপুনি যদি চায় তেতিয়াহ'লে কিন্তু শিশু ৰোগ বিশেষজ্ঞ হওক, ডেলিভাৰী ক্ষেত্ৰতে হওক বা চাইল্ডৰ ক্ষেত্ৰতে হওক বা আপোনাৰ হেৰি কি কয় এই এইটো কি কয় মানে তিনিটা আছে, তিনিটা ক্ষেত্ৰত কিন্তু তেওঁলোকে কিন্তু নাহে, কি ক'ব? মানে ব্যৱস্থাই নাই এনেকুৱা ব্যৱস্থা নাই, এইটো খুব প্ৰব্লেম হৈ আছে। ডেলিভাৰী হ'লে কি কৰিব লগা? ডেলিভাৰী মানে সিহঁতে যদি 12টা এটালৈকে থাকে, ইয়াৰ পৰা যদি 12টা একটাৰ পিছত যদি ডেলিভাৰী আহে, এইটোতো বেলেগত লৈ যাব লাগে। এনেকুৱা হয়। ফাৰ্মাচিষ্ট অতিকৈ ডাঙৰ কথা হৈছে যে ফাৰ্মাচিষ্ট নাই। ফাৰ্মাচীটো নাই, এইটো কথা আৰু ফাৰ্মাচিষ্ট নোহোৱাকৈ এইটো মানে চৰকাৰে হেৰি কৰি দিব লাগে। আপুনি কি কয় যে চৰকাৰে ইমান কোটি কোটি টকা খৰচ কৰি এখন হস্পিটেল নিৰ্মাণ কৰিছে, আচলতে যি ডক্টৰ দিব লাগিছিল দিয়া নাই, এক কি স্বাস্থ্য বিভাগৰ কি বিফলতা নেকি? এইটো আৰু চৰকাৰে হেৰি আৰু এইটো ক'ত কি স্বাস্থ্য বিভাগতো দিব লাগিছিল, স্বাস্থ্য বিভাগ দিব লাগে, হয় এইটো কথা ঠিকে। স্বাস্থ্য বিভাগতো বিফলতা কৰিছে এইটো, হয় মানে এইটো মানে ডাঙৰ এটা অঞ্চল মিলি এখন মডেল হস্পিটেল হয়, হয় বৃহৎ এটা অঞ্চল মিলি, হয় ইয়াতকে চবকেইটা পাহাৰীয়া মানুহ হয়, ধৰক পাহাৰীয়া হয়, চবকেইটা পাহাৰত থাকে আৰু থাকে, তো কষ্ট হয় না ইয়াৰ পৰা যাওঁতে, বহুত কষ্ট পায়। এটাই হস্পিটেল, হয় তো এইখন হস্পিটেল আচলতে উন্নত মানৰ চিকিৎসা থাকিব লাগিছিল, থাকিব লাগে। চৰকাৰে কি আহ্বান জনাব এই ক্ষেত্ৰত? মই অনুৰোধ কৰোঁ BTR চৰকাৰক, শ্ৰীযুত প্ৰমোদ বড়ো ছাৰক, আমাৰ সোনকালে এই পৰ্বতজৰা হস্পিটেলত যিমানখিনি ষ্টাফ আছে এই ষ্টাফবিলাক সোনকালে পঠাই দিব লাগে, আৰু ফাৰ্মাচী আৰু কম্পাউণ্ডাৰ ওষুধ বিশুদ্ধ এইটো দিবৰ কাৰণে পেচেণ্টৰ কাৰণে, এইটো আৰু গাইনো ডাক্তৰ লাগে এটা, আৰু আমাৰ ইয়াত হেৰি কয় এম্বুলেঞ্চ আছে এটা, এইটো চলাবৰ কাৰণে ড্ৰাইভাৰ নাই, এইটো সোনকালে দিব লাগে, এইটোৱে মোৰ অনুৰোধ।